हेलो एवरीवन बहुत दिन मरत आपनालोকক लग पालो মই এটা বেলেগ কামত ব্যস্ত আছিলো মানে দেখিছে এটো আগৰ ভিডিঅত মই থুপৰ ট্ৰেনিং এটা কৰিছিলো এয়া মই নিজাকে বিজনেসটো আৰম্ভ কৰিবলৈ লৈছো এয়া অকমান প্ৰডাক্ট লৈছো প্ৰথম যেহেতু বেছি বস্তু আনা নাই এয়া গোটেইখিনি যিমান মেটেৰিয়েল প্ৰয়োজন হয় থুপখিনি বনাবৰ কাৰণে আউটাৰ পেপি ইনাৰ পেপি বক্স পাৰফিউম যিখিনি লাগে গোটেইখিনি মই অলপ লৈ লৈছো প্ৰথম স্টাৰ্টিং বিজনেস যেহেতু মাৰ্কেটিংৰ কথা আছে হেহে মই হৰককে লোৱা নাই অলপমান লৈ মই বিজনেসটো আৰম্ভ কৰিছো প্ৰথমে আমি বক্সখিনি এনেকৈ বনাই লৈছো তাৰ আগতে আমি ৰ মেটেৰিয়েলখিনি মানে ৰ ষ্টিকখিনি পাৰফিউমত ডিপিং কৰি লৈছো 3 দিনৰ কাৰণে আৰু এয়া আজি মই বক্সত ভৰাম বক্সখিনি প্ৰথমতে এনেকৈ বনাই লৈ এয়া আমি ডিপিং কৰি থোৱা ধূপখিনি মানে পাৰফিউম মাৰি থোৱা ধূপখিনি উলাই লৈছো তাৰ পিছত এয়া ইনাৰ পিপিত ভৰাম এতিয়া এইটো হৈছে নৰমাল ইনাৰ পিপি যেটো আমি 10 টকীয়া ধূপত ইউজ কৰো পিছলৈ যেতিয়া মাৰ্কেটিং বহুত বেছি হ'ব তেতিয়া বাৰু মই 50 টকীয়া তাতকে দামী ধূপবোৰ আনিম এই বিজনেসটো কৰাৰ বাবে বহুত বেছি বাজেটৰ প্ৰয়োজন নহয় খুব কম বাজেটৰ ভিতৰত এই বিজনেসটো আৰম্ভ কৰিব পাৰিব লগতে আপোনালোকে যথেষ্ট লাভৱান হ'ব পাৰিব মেইন কথা হ'ল মাৰ্কেটখন আপোনালোকে ভালদৰে ল'ব পাৰিলে ভাল বিজনেসটো গ্ৰো হ'ব এতিয়া মই এয়া 12টা বক্স এটা আউটাৰ পিপিত ভৰাইছো এনেকৈ বক্স আকাৰত বেলেগ পাৰফিউমৰ বেলেগ বক্স আছে মানে গন্ধটো বেলেগ এয়া